সমষ্টিৰ বৰমাৰা গাঁৱৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। আমি ইতিমধ্যে আহিছোঁ সৰুক্ষেত্ৰী আঞ্চলিক বজাৰ বৰমাৰাত ৰত্নবিদ জাতীয় বিদ্যালয়ৰ এজন দৰিদ্ৰ ঘৰৰ ছাত্ৰ মহম্মদ মৃদুল আলী তেখেতৰ ওচৰত আহিছোঁ। তেখেতে বহুত কষ্টৰ মাজেৰে এইবাৰ ভাল ফলাফল দেখুৱাইছে আৰু তাইক লৈ সমগ্ৰ অঞ্চলত আমাৰ এক উল্লাসৰ সৃষ্টি হৈছে। আমি ইতিমধ্যে যাবলৈ বিচাৰিছোঁ মৃদুল আলীৰ ওচৰত। মৃদুল আলী, তোমাৰ এনেকুৱা ফলাফল হৈছে, এই ফলাফলত তুমি কেনেকুৱা অনুভৱ কৰিছা? আচলতে যিমান হৈছে তাতকৈ বেছি হোৱাৰ সম্ভাৱনা আছিল আৰু হ'লেও কিন্তু মোৰ এটা ছাবজেক্ট বিশেষকৈ ইংলিছে মোক টানি ধৰিছে তাৰমানে। আৰু এনেকুৱা গণিততো ভাল নম্বৰ আছিল বা বিজ্ঞানতো ছ'চিয়েলত বহুতেই নম্বৰ কম পায়, তথাপি মই পাইছোঁ। কিন্তু সেইটো ইংলিছত মাত্ৰ 74 আহিল প্ৰেক্টিকেল মাৰ্ক দি, সেইটো একদম বেয়া হৈছে। আৰু এডভান্সত মোৰ প্ৰেক্টিকেলত 2 মাৰ্ক কম দিছে, সেইকাৰণে আৰু বহুত তাৰমানে কম হৈ গৈছে নম্বৰটো। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুল আলীক। তেখেতে যিখিনি ফলাফল বিচাৰিছিলে, কিন্তু তেওঁৰ মতে সিমানখিনি আৰু ভাল হ'ব লাগিছিলে। নিশ্চয় বহুতো ভাল হৈছে, কিন্তু তেখেতে আমি দেখিবলৈ পাইছোঁ একেবাৰে দৰিদ্ৰ ঘৰৰ ছাত্ৰ। তোমাৰ পঢ়া পাতিৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছিল আৰু কোন তোমাক সহায় সহযোগিতা আগবঢ়াইছিল? বিশেষকৈ অসুবিধা হৈছিল, কিন্তু মই সেইবিলাক ভাবা নাই। কিন্তু এডভান্সতে টিউশ্যন কৰিছিলোঁ, অন্য একো ছাবজেক্টতে কৰা নাই। সেইকাৰণে মোৰ মতে আৰু তাৰমানে অলপ ভাল হ'লে, তাৰমানে ইংলিছত যদি অলপ ভাল হ'লে তেনেহ'লে বহুত ভাল হ'লে। আৰু মোৰ অৰিহণা যোগাইছে বিশেষকৈ মামা, দেউতা, মা। তুমি যিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষা অৰ্জন কৰিছা, সেই শিক্ষা খণ্ডৰ প্ৰধান শিক্ষকজনৰ নাম কি আৰু তেখেতে তোমালোকক কেনেকুৱা সহায় সহযোগিতা আগবঢ়াইছে? হয়, আৰু তাৰমানে আৰু কিছুমান সময়ত তাৰমানে প্ৰাইভেট ব্যক্তিগত খণ্ডত যিহেতু স্কুল, কিছুমান সময়ত ভাল টিচাৰৰ অভাৱ হয়। সেইকাৰণে হয়তো আৰু ৰিজাল্টটো আৰু বেয়া হৈছে। কিন্তু ভাল টিচাৰ হ'লে আৰু ভাল হ'লে বুলি আশা কৰিলোঁ। গতিকে ছাৰেও কৰিছে, কিন্তু কৰিলে উপায় নাই, সেইটো বুজি পাইছোঁ আমি। আমাৰ এই সমগ্ৰ অঞ্চলতে মৃদুল আলীক লৈ এটা গৌৰৱৰ উৎসাহ আৰু উদ্দীপনা সৃষ্টি হৈছে। আমি ইতিমধ্যে যাবলৈ বিচাৰিছোঁ মৃদুল আলীৰ দেউতাকৰ ওচৰত। তেখেতৰ ল'ৰাই আপোনাৰ ল'ৰাই ইমান আজি ভাল ফলাফল দেখুৱালে, আপোনাৰ কেনেকুৱা মনোভাৱ হৈছে? অনুভৱ ভাল হৈছে, কিন্তু যিমান হ'ব লাগিছিল ইমান হোৱা নাই। যিমান হ'ব লাগিছিল নিশ্চয় বহুতো ভাল হৈছে বুলি কৈছে, আৰু ভাল হ'ব লাগিছিল। আমি এতিয়া যাবলৈ বিচাৰিছোঁ আমাৰ এজন এই অঞ্চলৰ এজন ব্যক্তি মাননীয় ইয়াকুব আলীৰ ওচৰত। এওঁ যে এজন আমাৰ ভাল বৰমাৰ এই বাইহা গাঁৱৰ এটা ভাল ফলাফল অৰ্জন কৰিলে, এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছে? এই ক্ষেত্ৰত আমি মৃদুল আলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ যিখন বিদ্যালয়ত অধ্যয়ন কৰিছে, সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে আৰু তেওঁৰ দৰিদ্ৰ পৰিয়ালৰ ল'ৰা হিচাপে তেওঁৰ মাক দেউতাকে যিখিনি পাৰে সক্ষম চেষ্টা কৰিছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে আচলতে তেখেতক একমাত্ৰ এডভান্সৰ বাহিৰে কোনো বিষয়তে টিউশ্যন দিব পৰা নাই। একমাত্ৰ স্কুলৰ শিক্ষা আৰু ঘৰৰ শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেই হিচাপে তেখেতৰ যিটো ফলাফল, এইটো নিশ্চিতভাৱে আমি আনন্দ পাইছোঁ। আৰু এই ক্ষেত্ৰত তেখেতৰ এটাই অসুবিধা হৈছে, এইটো ইংৰাজীত অলপ নম্বৰ কম পাইছে, নহ'লে পাৰ্চেণ্টেজ নিশ্চিতভাৱে আৰু ভাল হ'ল। নিশ্চয় আমি তেখেতক ধন্যবাদ কৰিছোঁ। সঁচাকৈ দৰিদ্ৰতাই যে কেতিয়াও শিক্ষাক হেঙাৰ কৰি ৰাখিব নোৱাৰে, ইতিমধ্যে আমাক প্ৰমাণ কৰি দিলে মৃদুল আলীয়ে। এজন দৰিদ্ৰ ঘৰৰ ল'ৰা হৈ তেখেতে তুমি কিমান পাৰ্চেণ্টত অৱতীৰ্ণ হৈছে? কিমান শতাংশ? 88.5, কিন্তু আৰু হ'ব লাগিছিল। 88.5ত তেখেতে অৱতীৰ্ণ হৈছে। তেখেতে এটা সুনাম অৰ্জন কৰিছে। দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হৈ থিয় হ'ব নোৱাৰে, এইটো আমাৰ অসমবাসী ৰাইজক দেখুৱাই দিলে। আমি মৃদুল আলীক অনাগত দিনবোৰত আগুৱাই যাওক, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি এইখিনিতে আমি সামৰিছোঁ।